তোমাক ভাল পাওঁ, কিন্তু তুমি এইবোৰ কাম নকৰিবা, তোমাৰ কাৰণেই বেয়া। এয়া কণ্ডিশ্যন নহয়, এক্সপেক্টেশ্যন। পোহনীয়া কুকুৰ এটা ঘৰত ৰাখিলে তাক মৰম কৰা যায়, লগতে এইটোও এক্সপেক্টেশ্যন ৰখা যায় যাতে সি আলহীক কামুৰি নিদিয়ে। কথা এইটোৱেই যে ওচৰৰ মানুহখিনিৰ পৰা আমি অলপ আশা কৰোঁ, মৰমৰ আশা, বুজি পোৱাৰ আশা, ধুমুহাৰ মাজতো ঘৰ হৈ সাহস দিয়াৰ আশা, অকণমান এডজাষ্ট কৰাৰ আশা, অকণমান আমাক নিজৰ ভবাৰ আশা। জীৱন থকালৈকে আশা স্বাভাৱিক। সকলোৰে ওপৰত আশা নাথাকে। যাৰ ওপৰত আশা থাকে, অভিমান থাকে, হেঁপাহ থাকে, তেওঁ নিজৰ এক্সপেক্টেশ্যনছবোৰক কণ্ডিশ্যনৰ নাম নিদিব, লগতে উগ্ৰ কণ্ডিশ্যনবোৰকো প্ৰেমৰ নাম নিদিব। সম্বন্ধবোৰ সহজ হৈ পৰিব।